বহুত কষ্ট হয় মোৰ কৰি থাকিবলৈ উপায় নাই ঘৰখনটো চলাবই লাগিব মানুহজন ওলাই নগ'লেও মোৰ ঘৰখন নচলিব সেইটো কথা হয় আৰু সেইকাৰণে মই আৰু তেওঁক ইমান মানে হেৰি কৰি নাথাকোঁ আৰু মানে খুব বেছিও জোৰ দি নাথাকোঁ যে তুমি কৰিবই লাগিব এইখিনি কাম কৰিবই লাগিব এনেকুৱাকৈ জোৰ দি নাথাকোঁ সেইকাৰণে মানুহজনে যদি পইচা দুটকামান যদি কমনিও নকৰে আমি কেনেকৈ চলিম সেই গতিকে ঘৰখনৰ কাৰণে তেওঁ যেনেকৈ চিন্তা কৰিছে ময়ো তেনেকৈ এখন ঘৰৰ কাৰণে চিন্তা কৰিব লাগিব সেইকাৰণে নমস্কাৰ জনাই মোৰ এই পনতি আছাম ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো আজি চাই থাকিব ক'তো স্কিপ নকৰাকৈ আৰু মই ভিডিঅ'টোত আপোনালোকক কি বস্তু দেখাবলৈ লৈছোঁ আজি আপোনালোকে চাই থাকিব দেই এগৰাকী মহিলাই ঘৰত মানে এনেই থকাতকৈ বা কিবা মানে এনেই থকাতকৈ মানে কিবা এটি কৰি পেলাই অলপ ব্যস্ত হৈ থকাটোৱে ভাল কাৰণ এনেই থাকিলে একো লাভ নাই আজিৰ দিনত অৱশ্যে কোনো মানুহ আজিকালি এনেই নাথাকে কিবা নহয় কিবা এটাতো কামতে ব্যস্ত হৈ থাকে কিবা নহয় কোম্পানী এটাত জইন কৰি থাকে নহ'লে কিবা মানে এটা তাঁতকে লগাই থাকে বা কিবা এটা গুঠি থাকে কিবা বস্তু বনাই থাকে বহুত ধৰণৰ বস্তুও বনায় আজিকালি চাবোনৰ পৰা আদি কৰি বহুত কামতে নিয়োজন হৈ থাকে আজিকালি মহিলাসকল কিন্তু তাৰ মাজতে মই এষাৰ কথা কওঁ যে আজিকালি মানে কিছুমান কাম ঘৰুৱা কাম কিছুমান মানে কৰি থ'লে মানে ভাল আৰু পিছত মানে মানুহজনে অকণমান সকাহ পায় তাৰ উপৰিও মানে ঘৰখনো ধুনীয়াকৈ চলি থাকে সেই গতিকে কিছুমান কাম ঘৰুৱা কাম কিছুমান মানুহে আগবাঢ়ি যাবলৈ প্ৰতিটো কামতে মানে আগবাঢ়ি যায় এতিয়া মই মিছা কথা নকওঁ প্ৰতিটো কামতে মোৰ কেলৈ মই সেইটো কথা মই নাজানো প্ৰতিটো কামতে মোৰ মনটো আগবাঢ়ি যায় কৰিবলৈ আজি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এইবিলাক কাম কৰিবলৈ কাৰণে এইবিলাক ঘৰৰ নেটবিলাক মই লগাইছোঁ আজি নেটবিলাক লগাই দিছোঁ ধুনীয়াকৈ নেটবিলাক নলগালে যে কুকুৰাই যে কিমান আমনি কৰিব কুপিখনে চাফা কৰি দিছোঁ উপায় নাই কুপিখনে জাবুবিলাক চব চাফা কৰি দিছোঁ তাৰপিছতহে এইবিলাক নেট মাৰিব লাগিব এইবিলাক এতিয়া চাফা কৰিলে মানে এইবিলাক বাঁহ পাত যে কৰিছে বাঁহ পাতবিলাক চাফা কৰি লওক চাফা কৰি পেলাই জেগাডোখৰ মুকলাই লওক মুকলাই পিনে আকৌ আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ আপোনালোকক মই নেক্সট ভিডিঅ' দি আছোঁ তাৰপিছত মই চাব যে এইডোখৰ মই কি ৰুইছোঁ এইডোখৰ জেগাডোখৰ ধুনীয়াকৈ চাফা কৰি ল'ম এতিয়া সাৰি পুচি তাৰপাছতে মই কি ৰুইছোঁ কি নাই আপোনালোকক সকলোবিলাক মই পিছৰ ভিডিঅ'ত দেখাই আছোঁ আপোনালোকে চাই থাকিব দেই পিছৰ ভিডিঅ'ত আৰু যদি কোনোবাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বেল আইকনটো অন কৰি থ'ব দেই তেতিয়াহে মোৰ নটিফিকেশ্যনবিলাক আপোনালোকৰ ওচৰলৈ সময়মতে গৈ থাকিব লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা
বান্ধৱীসকল, এয়া দেখিছে নেটখন সম্পূৰ্ণ লগালোঁ। এয়া দেখিছে এয়া নেটখন, বাৰীখন সম্পূৰ্ণ মই ভেটি পেলালোঁ। আৰু এইবিলাক কুকুৰা মানে বাৰীখন পতাৰ আগতে মই প্ৰথম মই নেটখন দি ল'ব লাগিব। নেটখন দিলেহে মানে পাছত বস্তু এটা ৰুলে মানে যাতে মোৰ বস্তুটো জীৱ জন্তুৱে অনিষ্ট নকৰে। সেই গতিকে মই প্ৰথমে নেটখন দি ল'লোঁ। আৰু কেনেকুৱা লাগিছে বাৰু নেটখন দিলোঁ। আৰু অৱশ্যে কুকুৰাৰ কিছুমান ওপৰেদিও পাৰ হয়, সেইকাৰণে অকণমান জেওৰাতকৈ অকণমান ওখকৈ দিছোঁ মই। আৰু ইয়াতকৈ যদি বেছি ওখকৈ দিব পৰা গ'লহেঁতেন, কিন্তু সেই খুটা মানে খুব ওখকৈ পুতিব লাগিব। আৰু তেনেকৈ বান্ধিবলৈ অলপ অসুবিধা হয়, ওপৰত উঠি পেলাই বান্ধিবলৈ অলপ অসুবিধা হয়। সেই গতিকে মই এনেকৈয়ে মানে ঠিক কৰিছোঁ। অলপ আৰু দুটামান খুঁটি পুতি পেলাই এনেকৈ অলপ ফিট কৰি দিম বুলি ভাবিছোঁ। অলপ মানে ফিটিং কৰি দিলে আৰু ভাল দেখায় নেটখন, শুৱনিও দেখায়। আৰু তাতে বস্তুটো মানে কি হয়, মই কুকুৰা যাতে পাৰ হৈ পেলাই পটককৈ পাৰ হৈ যাব নোৱাৰে, জঁপিয়াই পেলাই অলপ এনেকৈ ফিটিং কৰি দিম বুলি ভাবি আছোঁ। এয়া বহুতখিনি কাম আগবাঢ়িলে কিন্তু দেই আজিৰ দিনটোতে। মই ভবাই নাছিলোঁ ইমানখিনি কাম যে মই অকলে আগবাঢ়িব পাৰিম বুলি। আৰু সঁচাকৈ আপোনালোকে বিশ্বাস নকৰিব, মই এজন হাজিৰা লগোৱা নাই। আৰু মোৰ মানুহজনো সময় নাই, মোৰ মানুহজনো একেবাৰে সময় নাই। গাড়ী ড্ৰাইভাৰ বুলি ক'লে মানে সঁচাকৈ একেবাৰে সময় নাথাকে ঘৰত কাম কৰিবলৈ, অকণমান টাইমো দিবলৈ সময় নাথাকে। মই সেই গতিকে আশাই এৰিছোঁ যে কিবা এটা সহায় কৰিব। কিন্তু আজি মই অলপ ৰিকুৱেষ্ট কৰিলোঁ যে এই খুঁটাকেইটা অকণমান তুমি পুতি থৈ যোৱা। কেইটামান খুঁটা অলপ চাইডে পুতি দিয়া গতিকে অকণমান মোৰ কাৰণে সুবিধা হ'ল বাৰু। তাৰ বাবে মই তেওঁক ধন্যবাদ দিলোঁ যে আজিৰ দিনটোত মোক অকণমান কামৰ কাৰণে সহায় কৰি দিবলৈ পাৰিলে। নহ'লে ইমান কষ্ট হয়, অকলে যিখিনি কাম কৰি থাকোঁ মই, বহুত কষ্ট হয় মোৰ কৰি থাকিবলৈ। উপায় নাই, ঘৰখনটো চলাবই লাগিব। মানুহজন ওলাই নগ'লেও মোৰ ঘৰখন নচলিব, সেইটো কথা হয়। আৰু সেইকাৰণে মই আৰু তেওঁক ইমান মানে হেৰি কৰি নাথাকোঁ আৰু মানে খুব বেছিও জোৰ দি নাথাকোঁ যে তুমি কৰিবই লাগিব, এইখিনি কাম কৰিবই লাগিব, এনেকুৱাকৈ জোৰ দি নাথাকোঁ। সেইকাৰণে মানুহজনে যদি পইচা দুটকামান যদি কমনিও নকৰে, আমি কেনেকৈ চলিম? সেই গতিকে ঘৰখনৰ কাৰণে তেওঁ যেনেকৈ চিন্তা কৰিছে, ময়ো তেনেকৈ এখন ঘৰৰ কাৰণে চিন্তা কৰিব লাগিব। সেইকাৰণে এইবিলাক কামত মই অলপ লাগি দিওঁ। বেলেগৰ চবৰে মনোভাৱ একে নহ'ব পাৰে, কোনোবাই মোক এইবিলাক কৰা দেখি বেয়াও পাব পাৰে, মই নাজানো। কিন্তু মোৰ কিন্তু ভাল লাগে, এইবিলাক কৰিয়ে মই এটা সুখ পাওঁ। নিজে কৰি খোৱা বস্তু এটা পালে নিজে হাতৰে যেতিয়া কষ্ট কৰোঁ, নিজে যেতিয়া শাৰীৰিক কষ্ট কৰি পেলাই যেতিয়া বস্তু এটা হৈ উঠে, গছপুলি এটা উঠি আহে বা শাক পাচলি এটা হৈ উঠে, তেতিয়া মনটো বেলেগ এটা ভাল লাগে, মনত বেলেগ এটা ভাল লাগে। মই বুজাব নাজানো। নিজে যেতিয়া কৰা শাক এটা যেতিয়া ছিঙি পেলাই খোৱা হয় নহয়, সেইটো সমান সুখ কেতিয়াও নাই। এইবিলাক মই যেতিয়া গছপুলি এটা ৰুওঁ, যেতিয়া লহপহকৈ যেতিয়া ডাঙৰ হৈ আহে, ইমানেই ভাল লাগে চাবলৈ, নহয় কি কৈছোঁ আপোনালোকক। এইবিলাক কেনেকুৱা দেখিলে বাৰু বন্ধু বান্ধৱীসকল? বাৰু যদি ভাল দেখিছে আপোনালোকে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাইডত থকা বেল আইকনটো অল কৰি ৰাখিব। অল কৰি ৰাখিলেহে আপোনালোকে সকলো ন'টিফিকেশ্যন মোৰ সময়মতে পাই থাকিব।